বিশেষ ভাওনাস্থলীৰ পৰা ইতিহাসে গৰকা এখন বিশেষ ভাওনাস্থলী আজি আপোনালোকক দেখুৱাম এখন বিশেষ ভাওনা যিখনে প্ৰায় ৩০০ বছৰ অধিক কাল অতিক্ৰম কৰিলে আৰু আপোনালোকে দেখিছে সকলো ৰাইজ আহি ইয়াত উপস্থিত হৈছে এখন ঐতিহাসিক ক্ষেত্ৰ প্ৰায় যিকোনো এখন ঠাইত প্ৰায় ৩০০ বছৰতকৈ অধিক কাল ভাওনা পতাটো দূৰ আচলতে ইয়াত যেতিয়া প্ৰথম ভাওনা অনুষ্ঠিত হৈছিল হয়তো তেতিয়া চতিয়াৰ বহুখিনি গাঁও জন্মই হোৱা নাছিল আপোনালোকক স্বাগতম জনাইছোঁ এই ইতিহাসে গৰকা ভাওনাস্থলীলৈ আপোনালোকে ইয়াত দেখুৱাইছো আমাৰ ভাওনাৰ পৰিৱেশ ইতিমধ্যে সকলো দৰ্শক আহি পাইছে আৰু এই হৰি মন্দিৰৰ পৰা ইয়াত আৰম্ভ হ'ব প্ৰায় ৩০০ বছৰ অতিক্ৰম কৰিলে এইখন ভাওনাস্থলী মই ইয়াৰ পৰা যিসকল উদ্যোক্তা আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আচলতে এই ভাওনাখনৰ ঐতিহ্য বা তেওঁলোকৰ মহিমা এই ভাগাটি ৩০০ বছৰীয়া পুৰণি ভাওনা আমাৰ চৰকাৰ আহিছে আমি সকলোলৈ সন্মান জনাইছোঁ সকলো আহক এই ভাগ এই ভাওনা অনুষ্ঠানভাগ উপস্থিত হয়হি চতিয়াৰ জনপ্ৰিয় বিধায়ক তথা চতিয়াৰ ৰত্ন পদ্ম হাজৰিকা ডাঙৰীয়া তেওঁ এই গাঁওখনে বা এই অঞ্চলটোৱে এইদৰে এটা অনুষ্ঠান ৩০০ বছৰৰ অধিক কাল নীতি নিয়মেৰে যে জীয়াই ৰাখিছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি এই অনুষ্ঠানটোৰ প্ৰতি ২ লাখ টকা এটা অৰ্থ সাহায্য আগবঢ়ায় এক ঐতিহ্য এই পৰম্পৰা ৰক্ষা কৰি পেলাই ৰীতি নীতিৰ মাজেৰে যি এই গাঁৱৰ ৰাইজে উদযাপন কৰি আহিছে চতিয়া ৰাইজৰ সহযোগত মই তেখেতসকলে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি ইয়াক উদযাপন কৰি অহাৰ কাৰণে যে যি কি নহওক এই সময়ত মই বৰ দীঘলীয়া কথাও ক'ব নিবিচাৰোঁ যে আমি আমাৰ ঐতিহ্য ৰক্ষা কৰিব লাগিবই চতিয়াৰ যিখিনি ঐতিহ্য আমি ৰক্ষা কৰাৰ কাৰণে চতিয়াবাসী ৰাইজে সহযোগিতা আগবঢ়াইছে ইয়াৰ কাষতে মাধুৰীয়াহঁতৰ তলৰ বিহু মেলাখনো বা চতিয়া থানাৰ ৪২ আগষ্ট আৰু এই ভাওনা ভাগৰ লগতে সংগতি ৰাখি এভাগে ধেমেলীয়া নাটৰ এটা প্ৰদৰ্শন কৰিছে আপোনালোকে দেখিছে আৰু এই যে ধেমেলীয়া এই নাগভাগে আচলতে ইয়াত যিসকল দৰ্শক আছে সকলোৰে যথেষ্ট আনন্দৰ খোৰাক জৰাইছে আৰু এটা নতুন কনচেপ্ট কিন্তু ভাল লাগিছে জয়রাম নন্দর গৃহে আনল তিনি পত্নী জয়রামৰ পাখু পাখু শাহু মাওসমে আৱত
তা সাবধানে দেখো কুণ্ড নিরন্তরে হরি বল হরি। কথা কি কবু এত সন্তানৰ নিমিত্তে কত পূজা পাঠ কৰো কিন্তু কোনো ফল মিলে নাই। তিনি ভণ্টিক এক এক কৰি ভণ্টিক সাক্ষী কৰি বিবাহ আজ মহান আনন্দৰ দিন বাহেতু সুখু দুঃখ আমাৰ দুখৰ কাৰণ ৰমলা বিমলা সুমলা তিনি পত্নী মোৰ দেখিতে সুবিত এক দুটি সন্তানকো নেদেখিলো হে পথিক তুহু কিছু চিন্তা কৰবি নাই। সুমাতাৰ দুগ্ধৰ মধ্যে মহিষাৱতৰ দুগ্ধ মিশ্ৰণ কৰিয়া তোহাৰ পত্নীক তবে উচিত ফল পাও। ভাওনাৰ অনুভৱ আপোনাৰ কি ক'ব এই বিষয়ে? আজি এই সুযোগতে অনুৰোধ কৰি মই ক'ব বিচাৰিছোঁ যে 300 বছৰৰ ওপৰৰ এই অনুষ্ঠানটি আমাৰ সমূহ ৰাইজে পৰম্পৰাভাৱে ৰাখি আছে আৰু উঠি অহা প্ৰজন্মসকলক যুৱতীসকলক আহ্বান জীয়াই ৰাখিব। আচলতে যিকোনো অনুষ্ঠান এটা সফল হোৱাৰ ক্ষেত্ৰত মুখ্য আচলতে ভূমিকা এইসকলে লৈ গীত বাদ্য যিসকলে কৰে এইসকলে লয় আৰু এইসকল সদায় পৰ্দাৰ পিছত থাকি এটা অনুষ্ঠান সফল হোৱাৰ মুখ্য ভূমিকা লয়। Yeah.
এটা অভূতপূৰ্ব পৰিৱেশ, যিটো পৰিৱেশ আপোনাৰ নিজ চকুৰে নেদেখিলে আপুনি কাহানিও বিশ্বাস কৰিব নোৱাৰা এটা আধ্যাত্মিক পৰিৱেশ। আৰু এই আধ্যাত্মিক পৰিৱেশ সকলো বিলীন হৈ গৈছে। আমি সকলো এই আধ্যাত্মিক পৰিৱেশৰ মাজত লীন হৈ গৈছোঁ। শেষত আপোনালোক সকলোকে ধন্যবাদ জনাই এই অনুষ্ঠানটি দীৰ্ঘায়ু কামনা কৰি আজিলৈ ধন্যবাদ সামৰণি মাৰিছোঁ। বাই বাই, ধন্যবাদ।